বিশ্ব শান্তির ভাবে মহাযজ্ঞ করু আয়োজন। যজ্ঞর সকল বস্তু প্রায় জোগাড় হয়েছে। আমি আমার যজ্ঞর কাজ করব। মহাযজ্ঞ হেরুয়ারু শীতালুর প্রাণম পুতরি মথার খুব মন্ত্রণা করে যিদিনা হেৰুৱাইছিল ৰাজ্যখন কিয় গৈছিলা এই ৰামৰ লগত হৰিছিল যিদিনা তোমাক লংকাৰ ৰাৱণে সেইদিনা কান্দি কান্দি মই হৈছিল অস্থিৰ হিতাহীন নাহানি একোকে হানিছিল দুৰ্জয়ৰ বালিৰ পুত্ৰ প্ৰাণৰ মমতা এৰি সীতাৰ বাবে যুদ্ধ কৰিছিল ৰাৱণৰ প্রাণপ্রিয়া প্রভু যখন সেবা করতে হবে ওঠা হনুমান প্রভু মিশাতে সরিষা রাবণ নাম নাই একু রাবণ মহিমা পাপি মই কুরল কণ্ঠ প্রভু সালমা নকৰে দেখো কওঁ প্রভু কিয় দেখুৱা দিতাম দিশা দিতাম জীৱনত ভৰত তুমিও দেখোন মৌন হৈ আছ ব্যক্ত কৰা মোক কাৰ ইমান সাহস কষ্ট দিয়ে প্ৰভুৰ প্ৰণত নলওঁ মানে প্ৰতিশোধ তাৰ ওপৰত নাহিম কলমি কৰি প্ৰভুৰ কাষলৈ শান্ত হোৱা হলো থাকোঁতে জীৱিত আমি কাৰ খাদ্য আছে কষ্ট দিব দাদাৰ প্ৰাণত কিন্তু হলো বিষাদৰ কাৰণটো
অতিকৈ দাৰুণ অতিকৈ Rama